নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকনিক্যাল লিটিউচনৰ মাজলৈ মই প্ৰশান্ত বৰাই যোৱাকালি আমি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলো আৰু সেই ভিডিঅ'ত কৈছিলো যে 2011 বৰ্ষত যেতিয়া প্ৰাদেশিকৰণ কৰা হৈছিল 2013 বৰ্ষত তেওঁলোকে এপইণ্টমেণ্ট দিয়া হৈছিল তেনে ধৰণে ল'ব লাগে বুলি বহু শিক্ষকে দাবী কৰি আছে এতিয়া কথা হ'ল সেই যোৱাকালিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আৰু এটা কথা কৈছিলো যে এইবাৰ দৰমহাসমূহ কেনেকৈ পাব অৰ্থাৎ বহুতৰে তেনে ধৰণৰ ফিক্স পেড তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ কৰা হৈছে আপোনালোকৰ যিবিলাকৰ এপইণ্টমেণ্ট লেটাৰ আছিল সেই এপইণ্টমেণ্ট লেটাৰতে আপোনালোকৰ সেই দৰমহাসমূহ নিৰীখ কৰা আছে আৰু মনত ৰাখিব যিবিলাক টিচাৰ হৈছে টিচাৰ হোৱাবিলাকে সাধাৰণতে তেওঁলোকৰ ৰেগুলাৰ যিটো পে স্কেল সেই ৰেগুলাৰ পে স্কেলত তেওঁলোকে দৰমহা লাভ কৰিব আৰু যিসকল টিউটৰ হৈছে টিউটৰসকলে তেওঁলোকৰ ফিক্স পেড দৰমহা লাভ কৰিব কিন্তু কথাটো হ'ল তেওঁলোকৰ দৰমহাসমূহ দুটা ছিষ্টেমত সম্ভাৱ্য দিব পাৰে মই পুনৰবাৰ কৈছো দুটা ছিষ্টেমত সেই দৰমহাসমূহ দিব পাৰে কিছুমান হ'ল তেওঁলোকৰ যিবিলাক আসলতে ৰেগুলাৰ মুডত দৰমহা লাভ কৰিব বিশেষকৈ এলপিৰ পৰা আপ টু কলেজলৈকে হায়াৰ এডুকেশ্যনলৈকে যিসকলে ৰেগুলাৰ মানে এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ যিবিলাকে এনচিটিৰ নৰ্মছ ফিল আপ কৰিছিলে আৰু তেওঁলোকে যিবিলাক টিচাৰ হৈছিলে টিচাৰ বুলি লিখা আছে আৰু ঠিক তেনেধৰণে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো টিচাৰসকল অৰ্থাৎ প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰসকল আৰু যিবিলাক ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ টিচাৰসকল তেওঁলোকে ৰেগুলাৰ পেড দৰমহা লাভ কৰিব কিন্তু টিচাৰৰ সংখ্যা যথেষ্ট কম এছিষ্টেণ্ট প্ৰফেচাৰৰ সংখ্যা যথেষ্ট কম অন্যথা যিসকল টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ দৰমহাসমূহ সেই এপইণ্টমেণ্ট লেটাৰতে দিয়া আছে এইকণতে এটা কৈ ল'ব বিচাৰিছোঁ যে এইবাৰ নিযুক্তি পত্ৰটো আপোনালোকৰ নিশ্চয় গম পাইছে যে এটা ইনষ্টিটিউটৰ এগেইনষ্টত তাত যিমানজন আছিলে তেওঁলোকৰ একেলগে সেই এপইণ্টমেণ্টটো ইছ্যু কৰা হৈছে মানে সাপোজ এখন কলেজৰ যদি মই এটা এক্সাম্পল দিওঁ কলেজৰ তাত কিমানজন ষ্টাফৰ হৈছে যদি 10 জনৰ হৈছে বা 12 জনৰ হৈছে প্ৰত্যেক 12 জনৰে এপইণ্টমেণ্টত সেই এপইণ্টমেণ্ট লেটাৰ এখনেই আছে আৰু এখনতে প্ৰত্যেকৰ নামটো চিৰিয়েলি ক্ৰমশঃ ওপৰৰ পৰা তললৈ আছে সেইটো নিশ্চয় গম পাইছে আপোনালোকে কিন্তু এতিয়া কথাটো হ'ল যে সেই যিটো সিস্টেম আপোনালোকৰ ইন্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰ কিন্তু দিয়া হোৱা নাছিল কিন্তু আমি এক বিশেষ সূত্ৰে জানিব পাৰিছো যে ইন্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰ পুনৰ ইছ্যু কৰিব কিন্তু একেই থাকিব আপোনালোকৰ সেই এপইণ্টমেণ্ট ডেট একেই থাকিব কিন্তু কিয় ইন্ডিভিজুৱেল সেই এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব তাৰ সন্দৰ্ভতো যে আপোনালোকৰ যাতে দৰমহাসমূহ দিয়াত সুবিধা হয় যাতে ৰিটায়াৰমেণ্টৰ সুবিধা হয় সেই ইন্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰ থকাটো বাঞ্ছনীয় প্ৰত্যেকজন গভৰ্ণমেণ্ট এমপ্লয়ী সেইকে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকৰ কাৰণে নতুনকৈ ইন্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব কিন্তু আপোনালোকৰ যেনেধৰণে এপইণ্টমেণ্ট হৈছে এতিয়া তেনেকৈ থাকিব ইন্ডিভিজুৱেল এপইণ্টমেণ্টৰ কাৰণে কোনো প্ৰয়োজন তাৰমানে যিবিলাক অলৰেডি এপইণ্টি এমপ্লয়ী হৈ গ'ল তেওঁলোকৰ ইন্ডিভিজুৱেল এপইণ্টমেণ্ট দিয়াৰ সম্ভাৱনা খুবেই প্ৰকট আৰু তেওঁলোকৰ দুটা মই কৈছোঁ যে যিসকল টিউটৰ সেই টিউটৰসকলে তেওঁলোকৰ ফিক্স পেড তেওঁলোকৰ দৰমহাসমূহ লাভ কৰিব আৰু টিউটৰসকলৰ দৰমহাসমূহ 2 বছৰলৈ ধাৰ্য থাকিব অৰ্থাৎ আপোনালোকৰ যিটো দৰমহা সেই দৰমহাটো আপোনালোকৰ যি এপইণ্টমেণ্টত লিখা আছে সেই এপইণ্টমেণ্টত লিখা দৰমহাসমূহ 2 বছৰলৈ ধাৰ্য থাকিব আৰু যিসকল টিচাৰসকলতো নিশ্চয় গম পাইছে তেওঁলোকে যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট টিচাৰ লাভ মানে পে স্কেলত লাভ কৰিব যদি এছিষ্টেণ্ট প্ৰফেচাৰ হয় এছিষ্টেণ্ট প্ৰফেচাৰ প্ৰিন্সিপাল হ'লে প্ৰিন্সিপাল টিউটৰ প্ৰিন্সিপাল হ'লে টিউটৰ প্ৰিন্সিপাল প্লেনিং আৰু নন প্লেনিং মনত ৰাখিব প্লেনিং নন প্লেনিং যিসকলে ৰেগুলাৰ মুডত দৰমহা লাভ কৰিব সেইবিলাকে নন প্লেনিঙত দৰমহাসমূহ লাভ কৰিব আৰু যিবিলাকে তেওঁলোকে টিউটৰ হিচাপে লাভ কৰিব সম্ভাৱ্য কথা কৈছোঁ আমি সম্ভাৱনীয়তাৰে কৈছোঁ যে এইটো হ'বও পাৰে আৰু তেওঁলোকে প্লেনিঙত দৰমহাসমূহ লাভ কৰিব প্লেনিং আৰু নন প্লেনিং পুনৰ কৈছোঁ যে ৰেগুলাৰ মুডত যিসকল টিচাৰ হৈছে বৰ্তমান টিচাৰ বুলি তেওঁলোকৰ এপইণ্টমেণ্টত আহিছে সেইসকলৰ নামসমূহ অৰ্থাৎ তেওঁলোকে নন প্লেনিঙত দৰমহাসমূহ লাভ কৰিব আৰু যিসকলে টিউটৰ হিচাপে নিযুক্তি হৈছে তেওঁলোকে ফিক্স পে পাব আৰু তেওঁলোকৰ দৰমহাসমূহ হয়তো খুব সম্ভৱতঃ প্লেনিঙত হ'ব তাৰমানে প্লেনিংটো এনেকুৱা চাওক পূৰ্বৱৰ্তী সময়ত যেনেধৰণে কণ্ট্ৰেকচুৱেলসমূহক দৰমহা দিবৰ কাৰণে বাজেট এক্সট্ৰাকৈ ধাৰ্য কৰে ঠিক তেনেধৰণে হয়তো টিউটৰসকলৰ কাৰণে ধাৰ্য কৰিবও পাৰে কিন্তু 100% গ্যাৰান্টি নহয় যে কৰিবই তেনেধৰণেই দিব হয়তো তেওঁলোককো নন প্লেনিঙতো দিব পাৰে মই এটো নকম
কিন্তু আমি এক ধাৰণা কৰিছোঁ যে টিউটৰসকলক খুব সম্ভৱতঃ হয়তো প্লেনিঙত দৰমহা দিয়া সম্ভাৱনা থাকিব পাৰে যেতিয়ালৈকে তেওঁলোক ৰেগুলাৰ নহয় যেতিয়ালৈকে তেওঁলোকে সেই 5 বছৰৰ ভিতৰত নিজৰ নৰ্মছসমূহ ক্লিয়াৰ কৰি কমপ্লিট কৰি ৰেগুলাৰলৈ আপগ্ৰেডেশ্যন নহয় তেতিয়ালৈকে তেওঁলোকে প্লেনিঙত দৰমহাসমূহ লাভ কৰাৰ সম্ভাৱনাই খুবেই প্ৰকট পূৰ্বৱৰ্তী সময়ত চাওক কণ্টেক্সুৱেল সকল যিসকল হাইস্কুলৰ কণ্টেক্সুৱেলৰ কথা ক'ব বিচাৰিছোঁ বা তেনেধৰণৰ টেটৰ যিসকল কণ্টেক্সুৱেল তেওঁলোকে মন্থলি দৰমহাসমূহ লাভ নকৰে তেওঁলোকে 2 মাহৰ মূৰত বা 4 মাহৰ মূৰত বা 6 মাহৰ মূৰত তেনেধৰণে দৰমহাসমূহ লাভ কৰে পূৰ্বৱৰ্তী সময়ত নিশ্চয় গম পাইছে কিন্তু যিসকল ৰেগুলাৰ টিচাৰ আছিলে সেই ৰেগুলাৰ টিচাৰসকলে কিন্তু মন্থলি দৰমহাসমূহ লাভ কৰে হয়তো কেতিয়াবা মন্থলি নহ'লেও কিছু হিন্দেৰি হয় কিন্তু তেওঁলোক সেই নন প্লেনিং মানে গভৰ্ণমেণ্টৰ যিটো ৰুল থাকে তাৰমানে তেওঁলোকক দৰমহা দিবই হয়তো আজি 2 দিন দেৰি হৈছে হয়তো 3 দিনৰ দিনাখনি হ'লেও তেওঁলোকক দৰমহা দিবই কিন্তু যিসকল প্লেনিঙত থাকে তেওঁলোকৰ প্লেনিঙৰ সকলৰ কাৰণে নতুনকৈ দৰমহা ধৰিব লাগে যে ইমান টকা ইমান কণ্টেক্সুৱেল পাৰ্টি আছে ইমানৰ কাৰণে ইমান ধৰিব লাগে ধাৰ্য কৰিব লাগে তেনেধৰণৰ এক ব্যৱস্থা কৰিহে তেওঁলোকক সেই দৰমহাসমূহ দিয়াৰ ব্যৱস্থা কৰা হয় আৰু মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে 2 বছৰলৈকে সেই ফিক্স পে দৰমহাসমূহ লাভ কৰি থাকিব পৰৱৰ্তী 3 বছৰ যি থাকিব সেই 3 বছৰ আপোনালোকৰ দৰমহাসমূহ কিছু পৰিমাণে বৃদ্ধি ঘটিব আৰু 5 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ যি কোৱালিফিকেশ্যন আছে প্ৰফেচনেল কোৱালিফিকেশ্যন সেই প্ৰফেচনেল কোৱালিফিকেশ্যনসমূহ কমপ্লিট কৰিব লাগিব অৰ্থাৎ যদি মই ইলিমেণ্টাৰী কথা কওঁ ইলিমেণ্টাৰী ক্ষেত্ৰত 50% উইথ DLED হ'ব লাগে NCT ৰুলছ মতে আমি NCT ৰুলছ কেইটা আপোনালোকক দিছিলোঁ গ্ৰেজুৱেশ্যনৰ কাৰণে NCT ৰুলছসমূহ দিম 50% উইথ মানে হায়াৰ ছেকেণ্ডেৰীত 50% উইথ DLED নাইবা যদি গ্ৰেজুৱেশ্যন আছে LPৰ কাৰণে যদি গ্ৰেজুৱেশ্যন আছে তেনেহ'লে BEd থাকিলেও এবছৰীয়া যদি BEd আছে তেওঁ তেতিয়া হ'ব MAৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন উইথ DLED নাইবা হায়াৰ ছেকেণ্ডেৰী যদি আছে মানে গ্ৰেজুৱেশ্যন কাৰোবাৰ নাই বহুতৰ গ্ৰেজুৱেশ্যন নাই পূৰ্বৱৰ্তী সময়তে বহুতে আগতে সোমোৱা তেতিয়া হায়াৰ ছেকেণ্ডেৰী 50% উইথ DLED সেইকেইটা হ'ল NCT ৰুলছ কিন্তু অসম চৰকাৰে যদি তাক কিবা সংশোধন কৰি আপোনালোকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি সেই DLEDটো নোহোৱা কৰি দিয়ে মানে যে তেওঁলোক ভেঞ্চাৰ এমপ্লয়ি মানে ভেঞ্চাৰ শিক্ষানুষ্ঠানত এমপ্লয়ি হিচাপে লাভ কৰিছে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পৰা সেয়েহে যদি তেওঁলোকৰ কাৰণে সেই ৰিলেক্সেশ্যন আনি দিয়ে তেনেহ'লে সেইটো কথা মই নুই নকৰোঁ ৰিলেক্সেশ্যন আনিবও পাৰে কাৰণ 2013 বৰ্ষত যেতিয়া প্ৰভিন্সিয়েলাইজ হৈছিলে পোষ্ট প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে সেই পোষ্ট প্ৰভিন্সিয়েলাইজ কৰোঁতে তেতিয়া কিন্তু DLED BEdৰ কথা একোৱেই কথা নাছিলে তাত মুঠতে তাত 2010 চনৰ আগতে 31 ডিচেম্বৰ আগতে তাত যদি জইনিং কৰিছিলে এপইণ্টমেণ্ট লাভ কৰিছিলে তেতিয়া তেওঁলোক ডেফিনেটলি আল্টিমেটলি অট'মেটিকেলি তেওঁলোক ৰেগুলাৰ পে স্কেল লাভ কৰিছিলে কিন্তু এইবাৰ 2017 চনৰ আইন মতেহে তেওঁলোকক এই টিউটৰ হিচাপে দৰমহা দিয়াটো ধাৰ্য কৰিছে অসম চৰকাৰে আৰু 18 চনৰ এমেণ্ডমেণ্ট মতে এওঁলোকে 5 বছৰৰ ভিতৰত সেই নিজৰ নৰ্মছসমূহ ক্লিয়াৰ কৰিব লাগিব বুলি এক্টত লিখা আছে কি নৰ্মছ দিব অসম চৰকাৰ সেইটো যথেষ্ট লক্ষণীয় হ'ব ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ